ছাত্ৰ ছাত্ৰীসকল আজি মই লৈ আহিছোঁ ক্লাছ 9 গণিতৰ সিলেবাসখন যোনটো বছৰীয়া পৰীক্ষাত তোমালোকৰ হ'ব সময় পৰীক্ষা যেহেতু হৈ গ'ল এতিয়া বছৰীয়া পৰীক্ষাত যি হ'ব তোমালোকৰ কাৰণে সিলেবাসখন লৈ আহিছোঁ তোমালোক কোনটো কিমান নম্বৰ আহিব কোনটো চেপ্টাৰত কিমান নম্বৰ থাকিব এই লাষ্টত যোনখিনি আছে তোমালোকে মই যোন দাগ দি দেখাই দিছোঁ এই সাইডটো তোমালোকে অকল চাবা বাকি একো চাব নালাগে এইটো কাৰণ বছৰীয়া পৰীক্ষা হয় এনুৱেলৰ এতিয়া মই কৈ গৈছোঁ তোমালোকে ভালদৰে লিখি যাবা আৰু চাইও যাবা কি কৈ আছে পুনৰালোচনাৰ পৰা যোনটো আহিব তাৰ পাৰ্ট 1 টো আহিব অনলি পাৰ্ট 1 আহিব তাত 8 নম্বৰ থাকিব 1 নম্বৰ লেসনৰ পৰা তোমালোকৰ 7 নম্বৰ আহিব 2 নম্বৰ লেসনৰ পৰা তোমালোকৰ 10 নম্বৰ আহিব 3 নম্বৰ লেসনটোৰ পৰা তোমালোকৰ 5 নম্বৰ আহিব 4 নম্বৰ লেসনৰ পৰা 5 নম্বৰ আহিব 5 নম্বৰ লেসন তোমালোকৰ পৰীক্ষাত নাহে 6 নম্বৰ লেসনটোৰ পৰা তোমালোকৰ 4 নম্বৰ আহিব 7 নম্বৰ লেসনটোৰ পৰা অনুশীলনী 7.3 লৈকে আহিব 6 মাৰ্ক আহিব 8 নম্বৰ লেসনটোৰ পৰা 6 নম্বৰ আহিব 9 নম্বৰ লেসনটোৰ পৰা তোমালোকৰ 9.2 লৈকে আহিব অনুশীলনী 9.2 6 নম্বৰ আহিব 10 নম্বৰ লেসনটোৰ পৰা তোমালোকৰ 8 নম্বৰ আহিব 11 নম্বৰ লেসনটোৰ পৰা তোমালোকৰ 4 নম্বৰ আহিব 12 নম্বৰ লেসনটোৰ পৰা তোমালোকৰ 4 নম্বৰ আহিব 13 নম্বৰ লেসনটোৰ পৰা তোমালোকৰ 8 নম্বৰ আহিব 14 নম্বৰ লেসনটোৰ পৰা তোমালোকৰ 6 নম্বৰ আহিব কিন্তু 14.1 14.2 আৰু 14.3 লৈকে আহিব অকল তাৰপিছত 15 নম্বৰ লেসনটোৰ তোমালোকৰ 3 নম্বৰ আহিব টোটাল তোমালোকৰ 90 নম্বৰ আহিব আৰু টোটাল প্ৰেক্টিকেল মাৰ্ক মিলাই 10 নম্বৰ টোটাল 100 নম্বৰ ভিতৰত তোমালোকৰ পৰীক্ষা হ'ব তোমালোকৰ কেতিয়া পৰীক্ষা মই পিছত আপডেট আহিলে মই জনাম বাৰু এতিয়া তোমালোকে ভালদৰে ৰেডি হোৱা আৰু পৰীক্ষালৈ বছৰীয়া পৰীক্ষা আহিব বেছি দিন নাই তো যদি ভিডিওটো ভাল লাগিল তো চেনেলটো সাবস্ক্ৰাইব কৰা ভিডিওটো লাইক কৰি দিবা।